মৃত্যু এক অনুভৱ আকাশ ভাল পোৱা ল'ৰাজন ক্ৰমাৎ ভৰিকেইখন চেঁচা পৰি আহিছে, বুকুখন গধুৰ হৈ আহিছে, হৃৎপিণ্ডৰ ধপধপনি কমিবলৈ আৰম্ভ কৰিছে, লাহে লাহে উশাহ চুটি হৈ আহিছে, যেনিয়ে চাওঁ তেনিয়ে অন্ধকাৰে আগুৰি ধৰিছে, দেহৰ ভিতৰৰ যন্ত্ৰবোৰে এটা এটাকৈ কাম কৰা বন্ধ কৰি দিছে। সেই অন্ধকাৰ দেশখনৰ সিপাৰৰ পৰা এটি সুৰ ভাহি আহিছে আৰু কৈছে, আহা আহা, তোমাক পৃথিৱীত বান্ধি দিয়া সময় উকলি গৈছে। মোৰ মৃত্যু হৈছে, মোৰ ৰুমতে, মোৰ নিথৰ দেহ পৰি আছে বিচনাতে। সময়বোৰ পাখি লগা কাঁড়ৰ দৰে উৰি গৈছে কুবেৰে। আজি দেখোন কাৰো খিয়াল নাই, আনদিনা কোনোবা আহি মোৰ দুৱাৰত টোকৰ মাৰে। আজি তাকো নাই, সকলো ব্যস্ত নিজৰ কামে কামে। আৰু মই শুই আছো চিৰ শান্তিৰে। কেতিয়া আহিব তেওঁলোক মোৰ ৰুমলৈ তাৰেই অপেক্ষাৰে। লাহে লাহে এখুজি দুখুজিকৈ খোজৰ শব্দ শুনিলো। আহিছে কোনোবা, দুৱাৰত টকটকাইছে। উঠিবৰ চেষ্টা কৰিলো, কিন্তু নোৱাৰিলো। মোৰ যে মৃত্যু হৈছে। হঠাৎ এটা ডাঙৰ শব্দ হৈছে। মোৰ ৰুমৰ দুৱাৰ ভাঙি কোনোবা সোমাই আহিছে। বহু মানুহ গোট খাইছে। কোনোবাই মনে মনে কান্দিছে আৰু কৈছে, ভাল আছিল। তেওঁলোকৰ মাজত নিশ্চয় মোৰ আত্মীয় আছে, যি হিয়া ঢাকুৰি কান্দিছে। এজন বয়সস্থ মানুহ আহি মোৰ চকু জপাই দিছে আৰু এখন বগা কাপোৰে ঢাকি দিছে। বাহিৰত মানুহ হাতে কামে লাগিছে। কোনোৱে মোলৈ এখন চাঙি বনাইছে, কোনোৱে সন্মুখৰ বাহনিখনত গাঁত খান্দিছে, মোক দাঙিনী চাঙিখনত থৈছে। ধূপ চাকি জ্বলাইছে, আকৌ কান্দোনৰ ৰোল উঠিছে। মোক 4জন মানুহে চাঙিত দাঙিনী গাঁতৰ ওচৰত থৈছে। হৰিধ্বনি দি সেই খৰিৰ ওপৰত শুৱাই দিছে। মোৰ ওপৰত আকৌ খৰি জাপি দি কাপোৰ খুলি দিছে। কোনোবা এজন আত্মীয়ই মুখাগ্নি কৰিছে। লাহে লাহে মোৰ জীৱহীন শৰীৰ বিগলিত হৈছে। জুইকুৰা দপ দপকৈ জ্বলি উঠিছে। ধুম ধাম হিলৈ ফুটিছে। অৱশেষত জুইকুৰা নুমুৱাই ভস্মীভূত ছাইখিনিত মাটি দি দিছে। অলপ দিনৰ পাছত মোৰ সকাম পাতিছে। তাৰ পাছত মোক পাহৰি গৈছে। জগতৰ নিয়ম এইদৰেই চলি আছে। জীৱন দুদিনীয়া, যেনেদৰেই আহিছো তেনেদৰেই যামগৈ। বহু দূৰ দূৰণিলৈ, কেতিয়াও উভতি নহাৰ প্ৰতিশ্ৰুতিৰে। সময়ো খন্তেকীয়া, জন্ম আৰু মৃত্যুৰ মাজৰ সময়কণ সৎপথত থাকি ভাল কাম কৰি যাব লাগে, যাতে তোমাৰ লগতে বেলেগ এজনো সুখী হ'ব পাৰে। আকাশ ভাল পোৱা ল'ৰাজন, ধন্যবাদ।